ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সমাজ বিজ্ঞানৰ অৰ্থনীতি যিটো ভাগ আছিলে, অৰ্থনীতি ভাগৰ 17 নম্বৰ পাঠৰ ইতিমধ্যে আমি কিছু অংশ আলোচনা কৰিছোঁ আৰু তাত মানৱ সম্পদ উন্নয়নৰ বিষয়ে কোৱা আছে আৰু সেই মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহৰ তিনিটা আমি ইতিমধ্যে আলোচনা কৰিছোঁ আৰু বাকী ৰৈ গৈছিল আমাৰ এই তিনিটা জনমূৰি আয়, যাক ইংৰাজীত পাৰ কেপিটা ইনকাম বুলি কোৱা হয়, বিদ্যালয় ভৰ্তি আৰু এৰাৰ হাৰ, যাক কোৱা হয় গ্ৰছ এনৰলমেণ্ট ৰেট এণ্ড ড্ৰপ আউট ৰেট, আৰু প্ৰতিষেধক টীকাকৰণ হাৰ, যাক কোৱা হয় ইমিউনাইজেশ্যন ৰেট। এই তিনিওটা এখন দেশৰ আমি এই তিনিওটা যদি চাওঁ, তেতিয়াহ'লে আমি সেই দেশখনৰ মানৱ সম্পদ কিমান উন্নত বা কিমান উন্নয়ন হ'বগৈ সেই বিষয়ে আমি ক'ব পাৰোঁ। গতিকে এইকেইটাকো মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয়। এতিয়া প্ৰত্যেকটো এটা এটাকৈ চাওঁ। প্ৰথম আহিলে জনমূৰি আয়। জনমূৰি আয় বুলি ক'লে আমি এখন দেশ কিমান ধনী বা কিমান দুখীয়া সেইটোৰ ওপৰত আমি আলোকপাত কৰিব পাৰোঁ। এতিয়া জনমূৰি আয় কোনো কাক বোলে? কোনো এখন দেশৰ কৰ্মক্ষম নাগৰিকে এটা বছৰত উপাৰ্জন কৰা মুঠ আয়, যাক আমি ৰাষ্ট্ৰীয় আয় বুলি কওঁ। সেই ৰাষ্ট্ৰীয় আয়টোক দেশৰ মুঠ জনসংখ্যাৰে যদি হৰণ কৰি দিয়া হয়, বা সেই ৰাষ্ট্ৰীয় আয়টোক যদি প্ৰত্যেকজন দেশৰ জনসংখ্যাৰ ভগাই দিয়া হয়, তেতিয়াহ'লে তাকে জনমূৰি আয় বোলে। এতিয়া আমি কোনো এখন দেশৰ 15 বছৰৰ ওপৰৰ নাগৰিকৰ মুঠ আয় তাক হৰণ কৰিছোঁ কিহেৰে? সেই দেশৰ মুঠ জনসংখ্যাৰে। ইয়াত এতিয়া এটা উদাহৰণ দিয়া আছে। ধৰি লোৱা প্ৰথম যিজন ৰঙা আছে, তেওঁ উপাৰ্জন হ'ল 25,000 টকা। বছৰকত তেওঁ উপাৰ্জন কৰে 25,000 টকা। তাৰ পিছৰজনে কৰে 10,000 টকা, তাৰ পিছৰজনেও 10,000, তাৰ পিছৰজনে 16,000 আৰু তাৰ পিছৰজনে 21,000। ধৰি লওঁ আমাৰ মুঠ জনসংখ্যা এই 5জনেই, আৰু গোটেই দেশৰ মুঠ যিটো আয়, ৰাষ্ট্ৰীয় আয়, এই গোটেইকেইটা যোগ কৰিলে যিমান হ'ব? ইয়াত আছে 82,000। সেই 82,000টোক যদি আমি এই 5জনৰ মাজত ভগাই দিওঁ, তেতিয়া আমি যিটো উত্তৰ পাম সেইটোৱে হ'ব জনমূৰি আয়। এইটো এটা উদাহৰণ। তেতিয়াহ'লে আমি জনমূৰি আয় কেনেকৈ উলিয়াব পাৰোঁ? মুঠ ৰাষ্ট্ৰীয় আয় হৰণ মুঠ জনসংখ্যা সমান জনমূৰি আয়। নিশ্চয় কিবা সন্দেহ থাকি যোৱা নাই তোমালোকৰ? যদি কিবা ইয়াত বুজিবলগীয়া থাকে পিছত মোক সুধিব পাৰিবা। এতিয়া এই জনমূৰি আয়টোনো কেনেকৈ এখন দেশৰ মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক হ'ব পাৰে, তাক চাওঁ। এতিয়া আমি কাষত দ্বন্দ্বচিত্ৰকেইটাত দেখিছোঁ যে জাপান, চীন, ভাৰত, পাকিস্তান আৰু বাংলাদেশ, এই পাঁচখন ৰাষ্ট্ৰৰ আমি তুলনা কৰিছোঁ। তুলনা কৰোঁতে দেখিছোঁ যে জাপানৰ জনমূৰি আয়টো যথেষ্ট বেছি, আৰু তাৰ লগত তুলনা কৰি পেলাই আমাৰ ভাৰতৰ জনমূৰি আয় তেনেকৈ কম, আমাতকৈও কম পাকিস্তানৰ আৰু বাংলাদেশৰ। গতিকে এখন দেশৰ জনমূৰি আয় যিমানেই বেছি হ'ব, তাৰমানে সেই মানুহখিনিৰ কি হ'ব? ক্ৰয় ক্ষমতাটো বেছি থাকিব। ক্ৰয় ক্ষমতা মানে হাতত পইচা বেছি থাকিব, আৰু সেই হাতত পইচা বেছি থাকিলে তেওঁলোকে জীৱন যাপনৰ যিখিনি সমল, সেই সমলখিনি সহজে লাভ কৰিব পাৰে। গতিকে আমি ইয়াৰ আগতেও পাইছিলোঁ যে মানৱ সম্পদ উন্নয়নৰ পূৰ্বৰ চৰ্তৰ যিখিনি আছিলে, পূৰ্বৰ চৰ্তৰ ভিতৰত এটা আছিলে ক্ৰয় ক্ষমতা। আৰু সেই ক্ৰয় ক্ষমতাটো যেতিয়া এখন দেশৰ জনমূৰি আয় বেছি হ'ব, তেতিয়া ক্ৰয় ক্ষমতাও বেছি হ'ব আৰু মানৱ সম্পদ উন্নয়ন বেছিকৈ হ'ব। তাৰপিছত আহিলে বিদ্যালয় ভৰ্তি আৰু এৰাৰ হাৰ। ইয়াত কেইখনমান বিদ্যালয় এনেই এটা ধাৰণা দিয়া হৈছে, আৰু একেবাৰে শেষৰ ফটোখনত দেখিছে যে সেই বিদ্যালয়লৈ যিজন ল'ৰা যাব লাগিছিল, তেওঁ বিদ্যালয়লৈ নগৈ কাম কৰি আছে। হয়তো তেওঁ বিদ্যালয় এৰি আহিছে,
অৰ্থনৈতিক কাৰণতে হওক বা পৰিয়ালৰ কিবা বেলেগ কাৰণতে হওক তেওঁ বিদ্যালয় এৰিছে। গতিকে সেইটোৰ ওপৰতনো কেনেকৈ এখন দেশৰ মানৱ সম্পদ উন্নয়ন নিৰ্ভৰ কৰে চাওঁ। এখন দেশৰ মানৱ সম্পদ উন্নয়ন কি পৰ্যায়ত আছে বা সেই দেশৰ বিদ্যালয়ৰ ভৰ্তি আৰু এৰাৰ হাৰ লক্ষ্য কৰিলেও মান পোৱা যায়। ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ 2018 চনৰ এক তথ্য মতে প্ৰতি 100গৰাকী প্ৰাথমিক বিদ্যালয়ত ভৰ্তি হোৱা শিশুৰ মাত্ৰ 95জনহে প্ৰাথমিক শেষ কৰি ওলাই নিম্ন মাধ্যমিক পৰ্যায় পায়গৈ আৰু তাৰে 69জনেহে উচ্চ মাধ্যমিক পাৰ হোৱাৰ পাছত 69জনহে উচ্চ মাধ্যমিক পাৰ হৈ গৈ আৰু মাত্ৰ 60জনহে উচ্চতৰ মাধ্যমিক পৰ্যায় পায়গৈ। গতিকে আমি যদি বেলেগ উন্নত দেশবিলাকৰ লগত কম্পেয়াৰ কৰি চাওঁ বা তুলনা কৰি চাওঁ তেতিয়া দেখিম যে এই হাৰ আমাৰ ভাৰতত তেনেই পুতৌ লগা। গতিকে আমাৰ দেশত মানৱ সম্পদৰ উন্নয়ন হ'বলৈ হ'লে বিদ্যালয়ত নামভৰ্তিৰ হাৰটো বৃদ্ধি কৰিব লাগিব আৰু এৰাৰ হাৰটো হ্ৰাস কৰিব লাগিব। তাৰপিছত আহিল প্ৰতিষেধক আৰু টীকাকৰণ। তোমালোকে সৰুতে নিশ্চয় প্ৰতিষেধক লৈছা বা তোমালোকৰ ভাইটি ভণ্টি যদি আছে তেওঁলোকে প্ৰতিষেধক লোৱাৰ দেখিছা। গতিকে এই প্ৰতিষেধক টীকাকৰণেনো কেনেকৈ এখন দেশৰ মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক হ'ব পাৰে বা কেনেকৈ মানৱ সম্পদ উন্নয়ন হৈছে নে নাই হয় সেইটো দৰ্শাব পাৰে আমি চাওঁ আহা। যেতিয়া এখন দেশত বিভিন্ন মহামাৰীয়ে দেখা দি সেই দেশৰ শিশুসমূহক বা সেই দেশৰ জনসংখ্যাক বেমাৰী কৰি তুলিব বা ৰোগাক্ৰান্ত কৰি তুলিব, তেতিয়া সেই দেশৰ মানৱ সম্পদে কেতিয়াও উন্নয়ন হ'ব নোৱাৰে। আমি আগতে কৈছিলোঁ যে মানৱ সম্পদ উন্নয়ন হ'বলৈ হ'লে সুস্থ শৰীৰ আৰু মন লাগিব, মানসিক আৰু শাৰীৰিকভাৱে সুস্থ থাকিব লাগিব। গতিকে কিছুমান মহামাৰী আছে যিবিলাকৰ বিৰুদ্ধে প্ৰতিষেধক দিয়াটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, যাক চমুকৈ WHO বুলি কওঁ, তেওঁলোকে বাধ্যতামূলক কৰিছে। আৰু এটা কথা জনাবলৈ পাই সুখী যে বৰ্তমান ভাৰতক 2012 চনতে পলিঅ' মুক্ত বুলি চিনাক্ত কৰা হৈছে। ভাৰতত এতিয়া পলিঅ'ৰ এটাও কেছ নাই। তাৰ উপৰিও তথাপিতো এই পলিঅ'ৰ প্ৰতিষেধক দিয়া হয় আৰু ভাৰতত দিয়া বিভিন্ন বেমাৰৰ বেলেগ বেলেগ প্ৰতিষেধকবোৰ হ'ল পলিঅ', হেপাটাইটিছ A, B তেনেকৈ আছে, সৰু আই, মাজু আই, ৰুবেলা, ডিপথেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ৰোটা ভাইৰাছ, নিমনিয়া ইত্যাদি। এইবিলাক বেমাৰে যাতে আমাৰ জনসংখ্যাক বা নাগৰিকবিলাকক অসুস্থ কৰি বা তেওঁলোকৰ তেওঁলোকৰ স্বাস্থ্যত কোনো ব্যাঘাত নজন্মায়, তাৰ বাবে ভাৰতৰ চৰকাৰে বা বিভিন্ন দেশৰ চৰকাৰে তেওঁলোকৰ জনসংখ্যাসমূহক বা তেওঁলোকৰ জনসাধাৰণক প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰে যাতে তেওঁলোক সুস্থ হৈ থাকে। আৰু সুস্থ হ'লেহে তেওঁলোকে দেশৰ মানৱ সম্পদ হিচাপে নিজকে গঢ় দিব পাৰিব। গতিকে আমি জনমূৰি আই পালোঁ, বিদ্যালয় ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰৰ কথা পালোঁ, প্ৰতিষেধক টীকাকৰণৰ হাৰৰ কথা পালোঁ। গতিকে এই গোটেইবিলাক শিক্ষাৰ হাৰ, জীৱন প্ৰত্যাশা, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ, জনমূৰি আই, বিদ্যালয় ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ, প্ৰতিষেধক টীকাকৰণ হাৰ, এই গোটেইসমূহে এখন দেশৰ মানৱ সম্পদৰ উন্নয়নৰ নিৰ্দেশক হ'ব পাৰে। কেনেকৈ হ'ব পাৰে আমি ইতিমধ্যে গম পালোঁ আৰু এই নিৰ্দেশকসমূহ আমি ইয়াতে শেষ কৰিলোঁ। তোমালোকৰ কাৰণে কেইটামান গৃহকাৰ্য দিয়া হৈছে, এই গৃহকাৰ্যকেইটা কৰি মোক দেখাবা।